থৰে আজলি তোমাৰ চকুৱে চাও না চাও কৈ নাচাবা। হেল্ল' অ কলিজা কোৱা। কিয় কি কৰিলো মই? অ গৈছো ৰবা দেই কলিজা। অ গৈছো দেই। আজলি তোমাৰ চকুৰে চাও না চাও কৈ নাচাবা। অলখ বুজাই যিদৰেনো নানি নি না 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 মোৰ মন দুচকু অসহায় অকলশৰে মোৰ সত মোৰ আকাশ আছিলেকে থৰে নানি নি নি না 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 নানি নি 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 নানি না। ঐ ক'ত যাও? এই তাইক লগ কৰি আহোগৈ। যা যা তোৰে ভাল আৰু। ঐ ভেবেলা ঘৰ এই কিয় গুচি গৈছিলো? ছোৱালী জোকোৱাৰ কাৰণে বাপেকে যেন এক ৰাম ধুলাই দিছিল। ৰচোন তই কেনেকে গম পালি? কণাৰ মুচুৰিয়ে কৈছে। ঐ তই মোক কচোন কিয় মাৰিলেনো? শুন ঐ টপি এজনী ক'ৰ ছোৱালী? এজনী মামা ছোৱালী হয় আমাৰ ফুৰিবলৈ আহিছে। তাকে লৈ আহিছে আমাৰ গাঁওখনত দেখুৱাবলৈ। হয় নেকি? ধুনীয়া আছে দেই তোমাৰ ছোৱালীজনী। লংকেশৰ শৰ্মাই মাতো দেই কি কথা ক'বলৈ আহ তই? আৰে ধেমালি কৰিছো ধেমালি জাষ্ট চিল যা যা। অসভ্য ভুৰিবোৰ তৰালি লংকেশৰ তই কম বস্তু নহয় দেই। মুখৰ আগতে এনেকে কয় নে? আৰে ছোৱালীজনী সঁচাকে ধুনীয়া আছে তই কি নাদেখা নেকি? ধুনীয়াটো বাৰু হয়। চাই কি আছ তেনে জোকা জোকা তোৰ জোকা? মোৰ লাজ লাগে পাই। এইটো মাইকীটো এইটো ছোৱালীজনী তই হেৰি কৰিব নোৱাৰে নে? এনেকৈ মাতিব লাগে মা। ভণ্টি সঁচাকে ধুনীয়া লাগিছে দেই। এয়াহে ডেকা ল'ৰা। ভেবেলা তুমিও ৰবাৰ বাদ ঘৰত মই লগাই আছো। মই ধেমালিহে কৰিছিলো। ৰবাৰ মই লগাই আছো ঘৰত। ইমান অসভ্য ধৰণৰ গাঁৱৰ ল'ৰাবোৰ। লংকেশৰ এতিয়া কি হ'ব ন? ঘৰত লগাই দিম বুলি কৈছেচোন। ছোৱালীবোৰ তাই লগ আমি জানো নহয়। হয় সঁচাকে ভাল লাগিছে বুলি কৈছে। আৰু লগত আৰু এজন ল'ৰা আছিলে অলপ কোলাকে। সেইটো লংকেশৰ প্ৰথম দিন জোকাইছিল। বাৰু দে তহঁতি কৈ দিলি ভালেই হ'ল। আজি সি ঘৰলৈ আহক তাক ঠিকছে দিনে পাইছ। তহঁতি এতিয়া যা। হ'ব খুৰা এই দোকান কৰিবলৈ মানা কৰিব। চিন্তাই নকৰিবি তাক আজি মই সি ছোৱালী জোকাবলৈ আহেও। বল তৰালি গৈ থাকো। কি ভুল কৰিব ল'লে নে? বৰ বেয়া হৈ গ'ল দেই সঁচাকে। এই লগ চগবোৰ পাই হেৰা শুনিছা নাই? আমাৰ ভেবে নাই নে? দুইজনে কৈ থৈ গৈছে সি মোক এতিয়া বোলে এনেকে কৈছে ভাল লাগিছে বুলি। এটা আমাৰ লংকেশৰ ইমান বদমাছ নে? আগতে এইবোৰ নাই কৰা। এতিয়া ডাঙৰ হৈছে আকৌ ডেকা হৈছে সেইকাৰণে সি এবাৰ ছোৱালী জোকাবলৈ ল'লে। ক'ত আছে এতিয়া নাহা নেকি? নাই অহা তাকে কৈছো সি বোলে আজি আহক ঘৰলৈ। তাক আজি মই পাতি পেলাম। দিব নহ'লে ইয়াত চপৰা পাতি আছে গম পাইছা নাই? পাছলৈ নহ'লে আৰু বেয়া হ'ব নহয়। আইও বটি এইকেইজনী সঁচাকে ভাল পাই কৈছে। কৈ দিলে নেকি আকৌ? নাই কোৱা চাগে। লংকেশৰটো নকয় বুলি কৈছিলে। মাহঁতৰ মুখখন চাবগৈ লাগিব। মুখখন দেখিলে গম পাম খঙত আছে নে কেনেকে আছে। পাপা ক'ত আছিলি ল'ৰা তই? একো নাই ওচৰতে আছিলো খেলি আছিলো আকৌ। কাৰ লগত খেলি আছিলি? লগৰকেইটা সেইকেইটা ভেদাইলতা পাপা সেই লংকেশৰ সিহঁত। হয় নেকি? তুমি কিবা লুকাই থৈছা নেকি পাছফালে? হয় এইডাল এইডালচোন হালোৱা আছাই। য়েছ হালোৱা আছাই। কি কৰিবা এইডালে? এইবাৰ খেতি কৰিম বুলি ভাবিছো। বাৰিষা আহিলে নহয় এইবাৰ বোলো গৰুহে হাল বাম সেইকাৰণে হালোৱা আছাইডাল আনিলো। আচ্ছা পিছে এটা কথা নহয় আমাৰচোন হাল বোৱা গৰুৱে নাই। সেইটোৱে গৰু নাই আজি তোকে কোবাম। ছোৱালী জোকাও তই হে? কোনে কৈছে মই ছোৱালী জোকালো বুলি? নিউজত দিছে DY365 তই নিউজ চা জানো? আমি চাইছিলো নহয় তেতিয়া পালো। পাপা মই নাজোকা ছোৱালী এনে দিছে তাত ফেক নিউজ। ফেক নিউজ হে? তই টপি মমাইক জীয়েকক জোকাইছিলি নাই? নিজে এতিয়া ঘৰত আহি কৈ থৈ গৈছে সি। কেতিয়া জোকালো মই? এতিয়া জোকালো বৈ তই আজি ভিতৰলৈ বৈ তই কেতিয়া জোকালি মই দেখুৱাই আছো। পাপা কাম পাপা ইডিয়া দুখ পাইছো। বৈ ভিতৰলৈ বৈ ইমান ডাঙৰ হলো ডেকা হ'ল সি ছোৱালী জোকাবলৈ। ইডিয়া পাপা দুখ পাইছো। জোঁৱাই ইয়াত কি হ'ল ন? ই বিচি ফুকিছিলে নেকি? নে বঙত ডেকা ল'ৰা দাড়ি গোপ নগজোতে ছোৱালী জোকালে পাছত তুমি কি কৰিবা ন? পিছে কাক জোকালা? ঢেলি জীয়েকক নে ঢেলি মাকক? আলহী ছোৱালী জোকাইছে ই। সেই টপি যে টপি মমাইক জীয়েক আনিছিলে হ'বলা বাটত পাই সিহঁতক সেই তাইক জোকাইছে। তুমিচোন দেখাতহে মাছুম ভিতৰি লেঙুৰ ভেঙুৰ হাৰামৰ নেগুৰ। পাপা নাই জোকা মই এনে কৈছে সিহঁতি। এনে কৈছে সেই ছোৱালীজনী আহি মোক এনে ক'বহি নে? হে তই বৈ তোক আজি মই এনেকুৱা ভুলাই দিম। দুখ পাইছো পাপা দুখ পাইছো কাণ পায়া হাতত ধৰিছো চোৱা। ছিগি যাপ তোৰ কাণ তোৰ সৰু ছোৱালী। নজোকাও বোলো। কেলে জোকাইছিলি তই? তোক সেইবোৰ শিকাইছিলো নেকি? প্ৰথম লংকেশৰে জোকাইছিলে কিবা ইয়ে মোক ক'লে বোলে তই জোকা বোলে মাইকী চলা বোলে তোৰ পকত দম নাই সেইকাৰণে মই জোকালো। লোকে গু খাবলৈ ক'লে তই খাই দিবি। তেতিয়াহ'লে লোকে জোকাবলৈ ক'লে তই কেলে জোকাবি? নজোকা বোলো আজিবা কৈছো নাই নজোকা বুলি দিয়াবলৈ নজোকা আজি মই চালে নাচাওঁ। তই ডাঙৰ হ'লে এইবোৰ কৰিছ দেখিবলৈ ভাল বোলে ডেকা হ'লে চবেই কৰিব। হে তই পিক কৰিলে বাৰু সেই ছোৱালীজনী আহি মোক কৈছে মই নিজে লাজ পাইছো। ল'ৰা এটা খেলি মানে সেইটো কৰবি হয় নাই? মামুৱে বাহে কৈছো মই আজিলৈকে জোকোৱা নাই তেনেকে ছোৱালী তাকো সেই লংকেশৰ কলত সেইডাল পাই গৈছে। তাৰপিছত ঘৰ গুচি গ'লগৈ। হেৰি তাৰপিছত বিচাৰি পালে বাৰু। তই থাক দে মই যাওঁ। যা ভাটিবেলা খেলিব আহিবি। আহিম দে বাই বাই। মোৰ ঘৰলৈকেহে যাওঁগৈ।